ভিডিওটোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ। মোৰ নাম পল আৰু আপুনি চাই আছে এছামিজ ফাণ্ডা ইউটিউব চেনেল। আজিৰ এই ভিডিওটোত মই জনাম বিজয়া বেংকত খালী হোৱা সহকাৰী প্ৰবন্ধক জবৰ বিষয়ে। বিজয়া বেংকে প্ৰবেশনাৰী সহকাৰী প্ৰবন্ধক নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ইয়াত খালী পদৰ সংখ্যা হৈছে 330টা। শিক্ষাগত অৰ্হতা মানে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ন্যূনতম 60% নম্বৰ সহ যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। লগতে MBA, PG BBM নাইবা PGDM নাইবা PGBM নাইবা PGDBA হ'ব লাগিব। বয়সৰ সময়সীমা 1/8/2018 মতে 21 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আবেদন কৰাৰ শেষ তাৰিখ হৈছে অহা 27 ছেপ্টেম্বৰ। এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এপ্লিকেশ্যন ফি লাগিব 600 ৰুপিজ জেনেৰেল আৰু OBC সকলৰ কাৰণে আৰু 100 ৰুপিজ লাগিব SC ST আৰু PWD সকলৰ কাৰণে। এপ্লাই কৰিব লাগিব অনলাইন মাধ্যমে। অনলাইনে এপ্লাই কৰিবৰ কাৰণে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। অফিচিয়েল ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকল বন্ধুৱে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।